এভৰিৱান, নমস্কাৰ। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বোৱা কাপোৰ কালেকশ্যনৰ পাৰ্ট 2। পাৰ্ট 1 মই আগতে বনাইছিলোঁ। যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক থাকিব, তাত গৈ চাই ল'ব। প্ৰথমতে এইটো ভিডিঅ' চাই লওক, তেনেকৈ দেৰি নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলটো তেনেকৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়াহে মই বনোৱা সকলোবোৰ ভিডিঅ' আপোনালোকে অতি সোনকালে পাব। তেনেকৈ দেৰি নকৰিবলৈ এইটো ভিডিঅ' আৰম্ভ কৰোঁ। এখন খালী চাদৰ হয়, বগা কালাৰৰ ৰিহা কৰি মই এখন বৈ লৈছোঁ। আচলখনত ডাঙৰ ফুল কৰা আছে আৰু মাজৰখিনিতে এযোৰ ফুল কৰা আছে। ইয়াতে মই এনেদৰে দুটা কালাৰৰ দহি বটাই লৈছোঁ। নেক্সট কাপোৰযোৰ এইযোৰ। ইয়াতে আচলখিনি এনেদৰে ডাঙৰকৈ ফুল কৰা আছে আৰু ভিতৰত সৰুকৈ এনেদৰে বুটা দি লৈছোঁ। ইয়াৰে ফুটি লগা অৱশ্যে হোৱা নাই, যেতিয়া ফুটি লগাম তেতিয়া আৰু বেছি ভাল লাগিব। মেখেলাখন এইখন। মেখেলাবিলাক মই খুলি নেদেখাওঁ, এনেদৰে দেখাই দিছোঁ। এইযোৰ একযোৰ পাৰ্পল কালাৰৰ কাপোৰ হয়। এইযোৰ কাপোৰ আচলখিনি এনেদৰে মই বিভিন্ন কালাৰৰ ফুলেৰে নিমকি ডিজাইন দিবলৈ চেষ্টা কৰিছিলোঁ আৰু ভিতৰত একেটা বুটাকে মই এনেদৰে গাঁত দি লৈছোঁ। যিবোৰ মই বিভিন্ন ধৰণৰ ব্লাউজৰ লগত পিন্ধিব পাৰিম। যিহেতুকে ইয়াতে মাল্টি কালাৰ ফুল দিছিলোঁ, সেইবাবে ইয়াৰ মেখেলাখন এখন। মেখেলাখন আছে ফুলে দেখাইছোঁ বাৰু। নেক্সট কাপোৰযোৰ বগা কাপোৰ। এইযোৰ কাপোৰত আচলখিনিত মই এনেদৰে ডাঙৰ ডাঙৰকৈ ফুল দিছোঁ। বাকী চাদৰখনত মই এনেদৰে সৰু সৰুকৈ দি দিছোঁ। এইযোৰ কাপোৰৰ কিবা এটা ডিজাইন আছে, গাড়ী দিয়া বুলি কয়। আমি গাড়ী দিয়া বুলিয়ে কওঁ, কি বুলি মই নাজানো। এইযোৰ ইয়াৰে মেখেলাখনো চেম হয় চাদৰখনৰ দৰে, কিন্তু ইয়াতে ওপৰলৈকে ফুল দিব লাগিছিল, বেছি ভাল লাগি ধৰে। কিন্তু আচলতে মই অলপ এলেহুৱা, কাপোৰবিলাক বৈ থাকিলে কিবা এলাহ লাগি থাকে, তাৰ বাবে ওপৰত দিয়া নহ'লে। এইটো মেখেলাখন। নেক্সট কাপোৰযোৰ চিম্পুল হয়, বিৰাট ধুনীয়া কালাৰ এটা। একেবাৰে চিম্পুলকৈ বৈছোঁ, তথাপিও আপোনালোকৰ লগত দেখুৱাই দিছোঁ। এইযোৰ ইয়াতো মই এনেদৰে ডাঙৰ ডাঙৰকৈ আচলখিনিত ফুল ৰাখিছোঁ, বাকী ভিতৰত অকণ ফুল দিছোঁ, অকণ। কিছুমান কাপোৰ চিম্পুলতো বহুত ভাল লাগে। মই এনেদৰে
মেখেলাখন নেক্সট কাপোৰযোৰ নেক্সট কাপোৰযোৰৰ চাদৰখন এইখন আচলতে কি হ'ল মোৰ কণ্ট্ৰাষ্ট কৰি কাপোৰ এযোৰ লাগিছিলে তাৰ কাৰণে কি কৰিছোঁ এই একেইযোৰ কাপোৰতে এইখনত মই য়েল' কালাৰ দি দিছিলোঁ কণ্ট্ৰাষ্ট কৰিবৰ কাৰণে আচলতে কালাৰটো কেনেকুৱা আহিছে নাজানো কিন্তু অৰিজিনেল বহুত ধুনীয়া হয় ইয়াতে পাৰ্পল কালাৰত এনেকুৱা কালাৰত য়েল' কালাৰ দি দিছিলোঁ কণ্ট্ৰাষ্ট কৰিবৰ কাৰণে এইখন আৰু ইয়াৰে মেখেলাখন চেম ডিজাইনত খালি বেলেগ কালাৰ হয় এইটো কালাৰ দিছিলোঁ ইয়াৰে মেখেলাখন এইখন চাদৰৰ লগত নেক্সট কাপোৰযোৰ আৰু একেবাৰে শেষৰ কাপোৰযোৰ এইযোৰ মোৰ খুব মৰমৰ কাপোৰ এইযোৰ মই প্ৰথম যেতিয়া বুজিছিলোঁ আৰু যোৰা কাপোৰ তেতিয়া এইযোৰ মোৰ প্ৰথম কাপোৰ হয় আচলতে এনেকুৱা আৰু গাত এনেকৈ দি দিছোঁ অলপ পাতল পাতলকৈ ইয়াৰে মেখেলাখন এইখন মেখেলাখন আছে মই তো আজি কালেকশ্যন কেনেকুৱা লাগিলে জনাব আৰু যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু গোটেইকেইযোৰ কাপোৰৰ ভিতৰত আপোনালোকৰ কোনযোৰ কাপোৰ চবতকৈ বেছি ভাল লাগিলে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাবলৈ বহুত বহুত ধন্যবাদ বাই।